মই পালেং শাকখিনি ভালকৈ বাছি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মই মিক্সিত এইটো পেষ্ট বনাই ল'ম তো ব'লক মিক্সিত পেষ্টটো বনাই লওঁ তো মই এতিয়া মিক্সিত এইটো ভালকৈ অকণমানকৈ দি পেষ্ট বনাই ল'লোঁ অকণমান পানী এড কৰিলোঁ কাৰণ শুকান পাতটো ভালকৈ পেষ্ট হোৱা নাছিলে তো সেইকাৰণে পেষ্ট বনাই লৈছোঁ গুড মৰ্নিং বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ ডিম্পি পাল চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোৰে খবৰ আশা কৰিছোঁ বহুত ভালেই গৈছে নতুন বছৰটো আৰু মই আজি বনাইছোঁ পালক পনীৰ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু মই এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ তো মানে ইয়াত মই পনীৰখিনি মই মোৰ ষ্টাইলতে বনাইছোঁ বাৰু কেনেকৈ বনাই মই নাজানো মই নিজৰ ষ্টাইলতে অকণমান চিম্পলকৈ বনাইছোঁ তো আজি মানে কি পনীৰটো আনিছে আৰু পালেং শাকো আছিলে তো ভাবিলোঁ অকণমান ট্ৰাই কৰি লওঁ কেনেকৈ হয় চাওঁ খাই সকলোৱে ট্ৰাই কৰিব লাগে ন সেইবুলি তো ভাবিলোঁ পনীৰখিনি অকণমান মানে জাষ্ট অকণমান হালকা একদম শ্বেলো ফ্ৰাই কৰিছোঁ মই অকণমান ফ্ৰাই কৰিছোঁ অকণমান ৰিফাইনত অকণমান ফ্ৰাই কৰি লৈছোঁ বেছি মই ৰঙাও নকৰোঁ আৰু একদম ব্ৰাউনো নকৰোঁ একদম মানে হালকাকৈ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি এইখিনি ভালকৈ উঠাই ল'ম তাৰপাছত মই পালেং শাকখিনি ভালকৈ মই ধুই আৰু ধুনীয়াকৈ বাছি লৈছিলোঁ বাছি ধুই ল'লোঁ ধুই পিনে মই অকণমান পেষ্ট বনাই ল'লোঁ কাৰণ পেষ্ট কৰিলে বনাবলৈ অকণমান ভাল হয় কিছুমানে সৰু সৰুকৈ কাটিলেও হয় বুলি কয় কিন্তু মই ভাবিলোঁ অকণমান পেষ্ট বনাই লওঁ পেষ্ট বনালে অকণমান ভাল হ'ব সেইবুলি মই পেষ্ট বনাই ল'লোঁ তো এইফালে মোৰ পনীৰখিনিও শ্বেলো ফ্ৰাই কৰা হৈ গৈছে অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই এখন বলত তুলি ল'ম ত' মই বেলেগ এটা বলত পনীৰখিনি তুলি লৈছোঁ যাতে মানে বেছি ফ্ৰাই হৈ গ'লে আকৌ মানে টাইট লাগিব আৰু পালক পনীৰৰ মানে পনীৰটো টাইট হৈ গ'লে ভাল নালাগে তো মই ইয়াত অকণমান মানে সেই তেলতে অকণমান পাঁচফোৰণ দিলোঁ পাঁচফোৰণ দি আৰু একোৱেই নিদিওঁ জাষ্ট এতিয়া যিটো পেষ্ট কৰি থৈছিলোঁ পেষ্টত মই অকণমান মানে কেঁচা জলকীয়াও পেষ্ট কৰি ল'লোঁ একেলগতে তো এতিয়া মই পেষ্টটো ইয়াত দি দিম তাৰপাছত মই মছলাখিনি এড কৰিম তো প্ৰথমতে মই ইয়াত এইটো দি লৈছোঁ মই কেঁচা জলকীয়া অকণমান পেষ্ট কৰি ল'লোঁ লগতে আমাৰ গছৰ দুটামান জলকীয়া আছিলে ঘৰতে তো ভাবিলোঁ সেইখিনিও দি লওঁ ভাল লাগিব চেণ্টটো এটা আহিব ধুনীয়াও লাগিব তো এতিয়া জাষ্ট মই অকণমান লৰাই দিছোঁ তেলতে লৰাই মই এতিয়া মছলাখিনি ধুনীয়াকৈ এড কৰি ল'ম তো মছলাও বেছি মছলা নিদিওঁ জাষ্ট অকণমান হালধি আৰু নিমখ সোৱাদ অনুসৰি দিব হালধিটো আপোনালোকে প্ৰয়োজন অনুসৰি যিমান প্ৰয়োজন সিমান দিব আৰু নিমখটো সোৱাদ অনুসৰি দিব যিহেতু এতিয়া এইটো মানে পাত টাইপৰ হয় বস্তুটো তো নিমখটো অকণমান কমকৈ দিব আপোনালোকে বুজি পাবই বাৰু আপোনালোকে জানিবই তো নিমখটো অকণমান কমকৈ দিব আৰু ইয়াত দিম অকণমান জিৰা পাউডাৰ আৰু দিম এচিকুট জলকীয়া মানে কাশ্মীৰী ৰেড চিলি দিছোঁ কাৰণ সেইটোৱে কালাৰটো অকণমান ধুনীয়া হ'ব আৰু জ্বলাটো হ'বৰ কাৰণেতো মই দিলোঁৱে ইয়াত কেঁচা জলকীয়াও দিছোঁ আৰু এইবোৰতো জ্বলা হ'বই তো সেয়াই আৰু বেছি মছলা নিদিওঁ তো এইবোৰ মই ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ গেছৰ ফ্লেমটো অকণমান মানে কমকৈ থৈছোঁ আৰু কালাৰটো চাওক এতিয়া হালধি আৰু হেৰিয়ে হৈছে আৰু তথাপিও পালক পনীৰটো অকণমান গ্ৰীণে ভাল লাগে সেইবুলি মই বেছি মছলা এড নকৰোঁ বেছি কালাৰো এড নকৰোঁ তো ইফালে মোৰ হৈ আছে লগতে থাকিব আৰু চাই থাকিব এতিয়া চাওক ফ্লেমটো মই অকণমান বঢ়াই দিছোঁ আৰু ধুনীয়াকৈ উতলি আছে পালক পনীৰ জানো কেনেকৈ হ'ব কি হ'ব নাজানো খালেহে গম পাম আৰু ন তো খালোঁ বাৰু ভালেই হ'ল খাবলৈ ধুনীয়াই হৈছে খাবলৈ আৰু আপোনালোকে মোক ক'বচোন যদি মোৰ কিবা ভুল হৈ আছে মই নাজানো যদি কেনেবাকৈ কিবা মই ভুল কৰি আছোঁ আপোনালোকে মোক ক'ব আৰু মই অকণমান ঢাকি দিছিলোঁ বাৰু যে যাতে অকণমান মছলাখিনি অবজৰ্ভ হৈ যায় তো এতিয়া উঠাই লৈছোঁ আৰু অকণমান মানে কমকৈও হৈ আহিলে আৰু প্ৰায় মোৰ হৈয়ে গৈছে পালক পনীৰটো যিহেতু এইটো বহুত হেল্ডি বস্তু হয় সেইকাৰণে মই বেছিকৈ নাভাজোঁ এতিয়া মই পনীৰটো এড কৰি ল'ম ইয়াতে পনীৰটো ভাজি থৈছিলোঁ যে মই পনীৰখিনি এতিয়া ইয়াত এড কৰি লৈছোঁ চাওক পনীৰখিনি মই ইয়াত দি ল'লোঁ আৰু এতিয়া অকণমান দেৰি ভালকৈ
লৰাই ল'ম। লৰাই তাৰপাছত মই গেছটো অফ কৰি দিম, কাৰণ ইয়াত মই আৰু পানী চানী এড নকৰোঁ আৰু, কাৰণ বস্তুটো এনেই মানে শুকানেই খাবলৈ ভাল লাগিব, সেইকাৰণে মই পানীটো এড নকৰোঁ আৰু বেছি শুকানো নকৰিলোঁ। তো চাওঁ কেনেকৈ হৈ আছে, চাই লওক আপোনালোকেও। আৰু আপোনালোকে মোক প্লিজ জনাব যদি মোৰ কিবা ভুল হৈ আছে। মই একচুৱেলি মানে ফাৰ্ষ্ট টাইমে বনাই আছোঁ, মই নাজানো কেনেকৈ কি কৰিব লাগে। মই নিজে নিজৰ আইডিয়াতে মই বনাইছোঁ বাৰু। তো আপোনালোকে চাব আৰু ক'ব, কমেণ্টত জনাব। তো এইফালে মোৰ পালক পনীৰ প্ৰায় ৰেডি হৈ গৈছে। আমি এতিয়া এটা বলত নমাই ল'ম, আৰু 2-3 মিনিট পাছতে নমাই ল'ম। আৰু অকণমান দেৰি থৈছোঁ যাতে পানীটো অকণমান শুকাই যাব পাৰে। অকণমান পানী ওলা হৈ আছে, তো পানীটো অকণমান মানে শুকাই যাবৰ কাৰণে মই অকণমান দেৰি থৈছোঁ। আৰু কালাৰটো অকণমান বেলেগকৈ হৈ আহিছে, মানে পূৰা গ্ৰীণ হৈ আছিলে, বেলেগকৈ হৈ আছিলে। তো ঠিক আছে, মই গেছটো অফ কৰিলোঁ আৰু এতিয়া মই বল এটাত নমাই লওঁ। লগতে মোৰ ৰেচিপিটো ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব হৈ যাব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। চ' বাই বাই, দেখা হৈছে নেক্সট ভিডিঅ'।